So hi friends, welcome back to my YouTube channel NALBARI vlogs. So friends, আজি মানে এনেকুৱা এখন দোকানত আহিছোঁ য'ত মানে বঢ়িয়া দামত আপোনালোকে বহুত 5 ষ্টাৰ মোবাইল মানে বঢ়িয়া একদম মোবাইল পাই যাব। আৰু এইটো মই সেই মোবাইল দিয়ে এটা ভিডিঅ' কৰিছোঁ এনেকুৱা লাগিছে আপোনালোকৰ কেমেৰা কোৱালিটিটো। আৰু চবৰে মই এতিয়া যাই আছোঁ এখন দোকানলৈ। বলক আজি যাওঁ। এইখন হৈছে সেই দোকানখন মনজাই মোবাইল ষ্ট'ৰ। আপোনালোকক যদি আহে বৰপেটা চাইডৰ পৰা মই মোক নেক্সট লাষ্টৰ দোকানখন, আৰু যদি আপোনালোক গুৱাহাটীৰ পৰা আহে তেনে মোক ফাৰ্ষ্টৰ দোকানখনে বঢ়িয়া কৰি আপোনালোকে পাই যাব। কিন্তু আপোনালোকে কাষত এখন দোকান পাব, যোনখন দোকানত বহিলে বহাৰ হয় আপোনালোকক বহুত পইচা ল'ব। কিন্তু আপোনাৰ এখন দোকানত আহি কিনে বহি কিনে চাহ তাহ খাই যাওক নিজৰ পইচাই দি, আপোনাৰ ইয়াত বঢ়িয়া মোবাইল পাই যাব। এখন হৈছে মোবাইলৰ চাইনবোৰ্ড, আৰু এইটো হ'ল দোকানৰ মালিক। আৰু এয়া বঢ়িয়া দামত বঢ়িয়া মোবাইল। এইটো মোবাইলৰ দাম কিমান? এইটো মোবাইল ইমান কম দামত মোবাইল দি আছে। আপোনালোকে পটাপট আহক আৰু পটাপট লৈ যাওক। আইফোনো আছে, টেনশ্যন ল'ব এনেকৈ বঢ়িয়া কৰি আহি কিনে লৈ গ'লে হ'ল। তো ইও এটা মোবাইল কিনিছে আজি বঢ়িয়া কৰি। তো মোবাইলটো কেনে লাগছে তোৰ? ই বঢ়িয়া কৰি 5,000 টকাত মোবাইল কিনি লৈ গৈছে মাত্ৰ। তো মোবাইলটো মনত আছে। তো আপোনালোকে আহক, বহুত কম দামত বঢ়িয়া মোবাইল আছে, টেনশ্যন ল'ব নালাগে। বঢ়িয়া কৰি আহি বঢ়িয়া কৰি ঘৰত লৈ যাওক। তো এডভাৰটাইজমেণ্ট কৰিলোঁ কাৰণ বহুতক কিবা কিবি মোবাইল লাগি থাকে, কাৰণ সেইটো মোবাইল বহুতৰ তাতে ৰাখিব পাৰে, মানে মোবাইল দোকান দিছি থাকে। সেইকাৰণে মই ভাবিলোঁ মোবাইলৰ অলপমান এডভাৰটাইজমেণ্ট কৰি দিওঁ। চাব পাৰে ফালে মোবাইল। তো ফ্ৰেণ্ডছ, আজিলৈ ইমানেই আছিল। মই অলপমান আপোনালোকক এডভাৰটাইজমেণ্টটো দেখিয়ে দিলোঁ। তো আহক, ৰাহুলৰ দোকান লোহাৰকাঠাত ইয়াতে আছে, লোহাৰকাঠা নলবাৰী অসম। তো আহি যাওক। আজিলৈ ইমানেই আছিল। ভিডিঅ' ভাল লাগিছে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিয়ক। বাই।